নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, কাৰণ বন্ধুসকল আজিৰ ভিডিঅ'টো অলপ বেলেগ ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো বন্ধুসকল আজি মই আপোনালোকক এটা এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই এখন দেখাম, আৰু তাৰ লগতে বন্ধুসকল এটা এনেকুৱা নদী দেখাম বন্ধুসকল, যিটো নদী মানে কি দুটা নদী আহি লগ লাগি এটা নদী হৈছে বন্ধুসকল। এনেকুৱা তাৰে ভিডিঅ' এটা মই বন্ধুসকল আগতে আপলোড কৰিছিলোঁ, কিন্তু বন্ধুসকল কপিৰাইট লগাৰ কাৰণে সেই ভিডিঅ'টো মানে কি ডিলিট হৈ গ'ল। তো ভাবিছোঁ বন্ধুসকল আকৌ আজি তাৰে ভিডিঅ' এটা আপোনালোকক দেখুৱাম। তো বন্ধুসকল চাওক, এয়া হৈছে সেইখন ফৰেষ্ট, বহুত ডাঙৰ এখন ফৰেষ্ট বন্ধুসকল। এইখন আগতে ফৰেষ্ট আছিল, কিন্তু মানে কি মাজতে কিবা গণ্ডগোল লাগে বন্ধুসকল। আমি বহুত সৰু তেতিয়াই বন্ধুসকল এই ফৰেষ্টখন মানে মানুহবিলাকে কাটি নিছে গাছবিলাক, সেনেকুৱা হৈছে বন্ধুসকল। সেইবিলাক যে গাছ আপোনালোকে দেখিবলৈ পাইছে সেইবিলাক ওখ এইবিলাক তাৰমানে সেই ফৰেষ্ট কটা দিনৰে গাছ আছিল, যেতিয়া ফৰেষ্টখন কাটিছিল বন্ধুসকল। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে ওখ যে গছবিলাক বন্ধুসকল। এইবিলাক গছ যেতিয়া এই ফৰেষ্টখন মানে কি ধ্বংস হৈছিল, মানে মানুহে কাটিছিল, তেতিয়া বন্ধুসকল এইবিলাক গছ মানে এনেকুৱা বন্ধুসকল একদম পুলি গছ আছিল, সেইকাৰণে মানুহে এইবিলাক এৰি থৈ গৈছিল। আৰু এতিয়া বন্ধুসকল এইবিলাক আহি ইমান ডাঙৰ হৈছে। তাৰপিছত মই আপোনালোকক ফৰেষ্টখন অলপ দেখামো বন্ধুসকল, আৰু তাৰ লগতে আপোনালোকক গৈ আজি সেই নদীটো দেখুৱাম, যিটো নদী মানে কি দুটা নদী আহি লগ লাগিছে, লাগি এটা নদী হৈছে। সেই দৃশ্যটো আপোনালোকক দেখুৱাম বন্ধুসকল। বেলেগ এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। তো ব'লক আমি এই ফৰেষ্টখনো অলপ চাই উঠি তালৈকে যাওঁ বন্ধুসকল। যেতিয়া 1 জানুৱাৰী আহে যে পিকনিক খাবৰ কাৰণে ইয়াত বহুত দূৰৰ পৰা বহুত মানুহ আহে বন্ধুসকল। ইয়াতে মানুহবিলাকে আহি পিকনিক খায়, তেতিয়া বহুত ভাল লাগে। বহুত ঠাইৰ পৰা বহুত মানুহ আহে বন্ধুসকল, এইবিলাক ঠাইত মানুহে পিকনিক খায়। তো ফৰেষ্টখনো মানে বন্ধুসকল সেইফালেও ফৰেষ্ট আছে, এইফালেও আছে, আৰু মাজেৰে নদীটো বৈ গৈছে বন্ধুসকল। মাজেৰে নদীটো বৈ গৈছে, আৰু মানে বহুত এই ফৰেষ্টখনত বন্ধুসকল এতিয়াও এনেকুৱা এটা মানে কি এনেকুৱা 2-এডাল গাছ আছে। এনেকৈ বন্ধুসকল 420 বিঘামান মাটি এনেকৈ আছে বন্ধুসকল। তাৰ মাজে মাজে গাছ আছে, আৰু এনেকুৱা আৰু হাবি বননি। তাৰপিছত বন্ধুসকল আৰু এইটো নদী বন্ধুসকল ফৰেষ্টখনৰ মাজেৰে বৈ গৈছে। এইফালেও ফৰেষ্ট আছে, এইফালেও ফৰেষ্ট আছে, আৰু এইটো নদী বৈ গৈছে। আৰু বন্ধুসকল মোৰ লগৰ এজন আহিছে, ভিডিঅ' পাই থাকে বাৰু, আমি এতিয়া ভিডিঅ' বনাই থাকোঁ। এতিয়া বন্ধুসকল কথা হ'ল কি, এই ফৰেষ্টখন এইখিনি আপোনালোকক অলপ দেখুৱালোঁ। এতিয়া আমি দুয়োটা যাম সেই 2 খুঁটিৰ মুখ বুলি যিখিনি ঠাই আছে সেইখিনি আপোনালোকক দেখুৱাম। তো বন্ধুসকল মানে মোৰ লগৰটো একদম চশমা লৈছিল, ময়ো চশমাযোৰ মাই ল'লোঁ, মানে এটা লেভেল দিছে। কেনে লাগছি কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি যাই আছোঁ বন্ধুসকল সেই 2 খুঁটিৰ মুখত, মানে আমি নদীটোৰ কাষতে আছোঁ, আৰু এই নদীটোৰ কাষে গৈ আমি পাম সেই 2 খুঁটিৰ মুখ, আৰু তাতে গৈ আপোনালোকক ভালদৰে দেখাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু বন্ধুসকল চাওক, এয়া হৈছে ফৰেষ্ট, চাওক। তো বন্ধুসকল আমি এতিয়া যাই আছোঁ হাবিৰ মাজে 2 খুঁটিৰ মুখলৈ। তো বন্ধুসকল এয়া চাওক, একদম হাবিৰ মাছ, মানে এইগিলা তাৰমান ঢেকীয়া। তো ঢেকীয়াৰ মাজে আমি যাই আছোঁ। তো আমি পামেই আৰু বেছি দূৰ নাই। এতিয়া বন্ধুসকল আমি যাই আছোঁ। তো এইবিলাক জাগা চাওক বন্ধুসকল, তাৰমানে একদম কেনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশ। এইবিলাক বন্ধুসকল নদীৰ মানে কি গৰাখহনীয়াত এইবিলাক হেৰি হৈছে, সেইবিলাক ডাঙৰ গাছ বন্ধুসকল, তাৰমানে সেই তেতিয়া ফৰেষ্ট থকা দিনৰে গাছ এইবিলাক। আৰু এইবিলাক এতিয়া গছ-গছনি হৈছে বন্ধুসকল। এইবিলাক বন্ধুসকল চশমা মাৰি ল'লোঁ। আৰু বন্ধুসকল এতিয়া আমি সেইখিনি জেগা পাইছোঁ, আহি যিখিনি জেগাত দুটা নদী আহি লগ লাগিছে বন্ধুসকল। এইফালে চাওক, এইটো এটা নদী বন্ধুসকল। ইয়াৰ পানীখিনি বন্ধুসকল ওচৰতে দেখি। তো বন্ধুসকল চাওক, এইটো নদীৰ পানীখিনি একদম ক'লা, আৰু এইটো নদীটোৰ নাম হৈছে বন্ধুসকল কালপানী। এইটো বন্ধুসকল এইফালৰ পৰা বৈ আহিছে, মানে এইটো নদী সেইফালে দুনিফালৰ পৰা এইটো নদী বৈ আহিছে, আৰু এইটো নদীৰ নাম হৈছে বন্ধুসকল কালপানী। আৰু এটা নদী আছে বন্ধুসকল, এইফালে আহক এইবাৰ। আৰু বন্ধুসকল সেইফালে চাওক, সেইফালে একবাৰ জোৰ কৰি ৰাখে দেই বন্ধুসকল। সেইটো নদী হৈছে ডিমিলা।
আৰু সেইটো নদী বৈ আহিছে বন্ধুসকল কি বোলে বৰপথাৰ সেইফালৰ পৰা সেইটো নদী বৈ আহিছে আৰু এইফালৰ পৰা এইটো নদী বৈ আহিছে এইটো নদী হ'ল বন্ধুসকল কালপানী নদী সেইটো হৈছে ডিমনা নদী বন্ধুসকল আপোনালোকে জুম কৰি একবাৰ দেখাতে আপোনালোকে ধৰিব পাৰিছে বন্ধুসকল ইয়াৰে পানীখিনি ক'লা আৰু সেইফালৰ পানী বগা ইয়াত মিক্স হৈছে বৈ বন্ধুসকল এইফালৰ পৰা এটা নদী বন্ধুসকল বৈ গৈছে আৰু এইটো নদীৰ নাম হৈছে বন্ধুসকল হাগৰা তো এই দুটা নদী বন্ধুসকল আহি ইয়াতে লগ লাগিছে লগ লাগি এইফালে বৈ গৈছে আৰু এইখিনি ঠাইৰ নাম বন্ধুসকল হৈছে দুইখুটিৰ মুখ বন্ধুসকল চাৰিওফালে বন্ধুসকল ফৰেষ্ট যিখন ফৰেষ্ট বন্ধুসকল বৰ্তমান ধ্বংস হৈছে কিন্তু মাটি আৰু ইয়াৰ আগতে থকা গছ গছনি এনেকৈ এইখন ফৰেষ্ট এতিয়াও বৰ্তমান ফৰেষ্ট হৈ আছে কিন্তু ইয়াত যিটো ফৰেষ্টৰ মানে কি লেভেল বা ফৰেষ্টৰ যিখিনি যি হিচাপত থাকিব লাগে বা চৰকাৰে যি তাতে তাৰমানে কি নিৰাপত্তা বা যেনেকৈ ফৰেষ্ট এখন ৰাখে সেই হিচাপত নাই এতিয়া গৰু চৰণীয়া পথাৰ হৈ আছে এই ফৰেষ্টখন আৰু এই ফৰেষ্টৰ সোঁমাজতে বন্ধুসকল এই দুটা নদী আহি লগ লাগিছে লগ লাগি এটা হৈ এইফালে বৈ গৈছে একফালৰ পৰা এটা আহিছে বন্ধুসকল ডিমিলা আৰু একফালৰ পৰা আহিছে কালপানী বন্ধুসকল চাওক এইটো নদী এইফালৰ পৰা কালপানী আহিছে আৰু তো বন্ধুসকল আমি এতিয়া বৰ্তমান নামি আছোঁ পানী এয়া চাওক পেঞ্চন জিকিকেল তথাপিও নামি আছোঁ পানী বন্ধুসকল এয়া এইফালে চাওক বন্ধুসকল এইফালৰ পৰা এটা নদী বৈ আহিছে আৰু সেইফালৰ পৰা এটা নদী বৈ আহিছে তো এবাৰ নামি আপোনালোকক দেখুৱালোঁ এয়া চাওক বন্ধুসকল এয়া চাওক ইয়াৰ পানীবিলাক বন্ধুসকল একদম ক'লা ক'লা পানী এইফালে চাওক আৰু সেইফালৰ পৰা যিটো বন্ধুসকল নদী বৈ আহিছে সেই নদীটোৰ পানীখিনি বগা পানী এই ক'লা বগা লগ লাগি এটা নদী হৈ গৈছে তো বন্ধুসকল ইয়াতে আহিলোঁ আপোনালোকক এইফালে যে দুটা নদী আহি লগ লাগিছে এই গোটেইখিনি দেখুৱালোঁ আৰু ফৰেষ্টখনো অলপ আপোনালোকক মানে কি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চালে যদি ভাল পালে তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাই দিব যদি ঠাইখিনি আপোনালোকে চিনি পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব তো এইখিনিয়ে আৰু এতিয়া আমি ঘৰৰ ফালে যাম বন্ধুসকল তো বাকী আকৌ আপোনালোকক লগ পাম বেলেগ এটা ভিডিঅ'ত তো আজিলৈ বাই তো থেংক ইউ